আগবাঢ়িছোঁ আমি কিয় কাৰণে আহিছিলোঁ আৰু তাৰপিছত ইয়াত দেখিলোঁ এটা সেই ধান বনোৱা মেচিন বৰা চাউল বনাই ইয়াত আৰু তাৰপিছত এইবোৰ মেচিনটো 3 মাহ হৈ গ'ল কিনা আৰু ইয়াতে বৰা চাউল চব বনাব পাৰে অকল চাউল বনাবলৈ পাৰে এইটো শুকান ধান আৰু তাৰপিছত ইয়াত শুকান তুঁহগুৰি তাৰপিছত ইয়াত নোহোৱাকৈ ধান আনিব আৰু এইফালে ব্ৰইলাৰ ফাৰ্মত দিয়ে এইবোৰ ভুচিবোৰ থৈ দিছে আৰু এইটো ৰাই চলিছে একদম চাউলখিনি চফা কৰি দিয়ে ৰাই চলি এইটো বহাই পেলাই টকা ইনকাম কৰে ইয়াত চাউল বিকিবলৈও পাৰে চাউলবোৰ দোকানত দিয়ে যে তাৰপিছত চাউলবোৰ তেতিয়া পইচা এদিনত পইচা হ'ব আৰু ইয়াৰ পৰা চলা এতিয়া কাৰেণ্ট গ'ল এইবোৰ লগাই থৈছে ইয়াত চাউল জোখা হেৰি আছে চাউল জোখা আৰু এইখিনি চাউল হয় এতিয়া চৰকাৰেও চাবচিডি দিয়ে এইখিনি ভুচি আৰু ইয়াৰ পৰা এইবোৰ পৰা সেই ভুচিবোৰ ওলাই ধান ওলাই এইবোৰ বস্তু ইয়াৰ পৰা চলাই দিয়ে এনেকৈ ঘূৰালে চলি যায় এইটো এনেকৈ ঘূৰাই দিলে চলি যায় ঘূৰাবলৈ আৰু মোৰ মুনমুন মামা আছে মুনমুন মামা লাজ কৰিছে মোৰ ভিডিঅ'টো ভাল পালে যদি ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব আৰু তাৰপিছত শ্বেয়াৰ এটা কৰি দিব বাই বাই ফ্ৰেণ্ড